হেল্ল' বন্ধু বান্ধৱীসকল, মই শ্ৰীমতী আল্পনা চেতিয়া বৰুৱা আপোনালোকৰ মোৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। মই আজি আপোনালোকক ডংকি ষ্টাইলৰ বিষয়ে, ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিব লৈছোঁ। এইজোপা মই 2 বছৰ আগতে এখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ। প্ৰথমতে মই ইয়াৰ প্ৰপগেশ্যনৰ বিষয়ে, ইয়াৰ পুলি প্ৰস্তুতকৰণৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ ডালৰ পৰা, ইয়াৰ পাতৰ পৰা আপোনালোকে পুলি প্ৰস্তুত কৰি ল'ব পাৰে। আহক চাওঁ কেনেকৈ। এইটো মই ইয়াৰ পাতটোতে ডালটো পুতি থৈছোঁ আৰু পাতো এনেকৈ থৈছোঁ। ইয়াৰ পাতৰ পৰা পোখা ওলাব, নতুন পুলি প্ৰস্তুত হ'ব ডালৰ পৰা। এনেকৈ আপোনালোকে ঘৰতে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰে। ডংকি ষ্টাইল এবিধ চাকুলেণ্ট প্লেণ্ট। হেঙিং পাতৰ ৰুলে ইয়াৰ সৌন্দৰ্য যথেষ্ট বৃদ্ধি পায়। চাকুলেণ্ট প্লেণ্ট হোৱাৰ বাবে আপোনালোকে হেঙিং পাতটো অলপ মজবুত টাইপৰ ল'ব, কাৰণ ইয়াত পাতত পানীৰ পৰিমাণ যথেষ্ট হয়। পিছলৈ যেতিয়া ই ডাঙৰ হৈ যায়, এই পাতটো যথেষ্ট গধুৰ হৈ যায়। চ' আপোনালোকে পাতটো লওঁতে অলপ মজবুত পাত ল'ব, কাৰণ পানীৰ পৰিমাণ যথেষ্ট থাকে পাত, আৰু গধুৰ হৈ যোৱাৰ লগে লগে ছিগি যোৱাৰ সম্ভাৱনা থাকে। মাটি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আপোনালোকে বালি, মাটি আৰু কেঁচুসাৰ ব্যৱহাৰ কৰিব সম পৰিমাণে। মই এনেকৈ ব্যৱহাৰ কৰিয়ে এজোপা ৰুইছোঁ। শুকান গোবৰ নিদিয়াই ভাল, কাৰণ পানী দিলে গেলি যোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। পানীৰ ক্ষেত্ৰত মই কওঁ, সপ্তাহত 2 বাৰ, গৰমকালি আৰু ঠাণ্ডাকালি সপ্তাহত এবাৰ পানী দিব। পানী শুকাই গ'লেহে ইয়াত পানী দিয়াৰ প্ৰয়োজন, নহ'লে গেলি যোৱাৰ সম্ভাৱনা থাকে। পানী দিলেও টাবটো ৱেল ড্ৰেইন হ'ব লাগে। বালি সেইটো কাৰণে দিয়া হয় যাতে পানীখিনি ওলাই যায় পাত্ৰটোৰ পৰা। সাৰৰ ক্ষেত্ৰত মই কওঁ, এইজোপা আপোনালোকে মাৰ্চ এপ্ৰিলৰ ভিতৰত সপ্তাহত 2 বাৰ বা এবাৰ 2-3 চামুচ কেঁচুসাৰ আপোনালোকে দিব। ঠাণ্ডাকালি আপোনালোকে এজোপা সাৰ নিদিলেও হয়, কাৰণ এই ডমিনেট পিৰিয়ড আহি পৰে ঠাণ্ডাকালি। আপোনালোকে এইজোপা ডাইৰেক্ট ছানলাইটত নথ'ব, কাৰণ ডাইৰেক্ট ছানলাইটত থ'লে মানে ইয়াৰ পাতবোৰ হালধীয়া হৈ যায় আৰু মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে আপোনালোকে ইনডাইৰেক্ট ছানলাইট, যেনে বাৰান্দা বা গাত থ'ব, তেতিয়া ইয়াৰ গ্ৰ'থটো ভাল হয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই যদি কিবা আপোনালোকৰ জানিবলগীয়া আছে, কমেণ্ট কৰিব, আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আকৌ মই নতুন ভিডিঅ' এটা অন্য এজোপা ফুলৰ বিষয়ে লৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।